Hello friends, welcome to my YouTube channel and thank you for clicking on this video. Friends, আমি সকলোৱে দুচকীয়া নাইবা চাৰিচকীয়া বাহন চলাওঁৱে আৰু আপোনালোকে জানেনে বাৰু যে সেপ্টেম্বৰ মাহতে ভাৰতৰ যোনখন মোটৰ ভেহিকল এক্ট আছিল সেইখন এমেন্ড কৰি পেলাই ইমপ্লিমেন্ট কৰা হৈছে আৰু বৰ্তমানৰ এক্ট অনুসৰি আপুনি কৰা যিকোনো এটা সৰু ভুলৰ বাবদ আপুনি নাইবা গাড়ীখনৰ যোনটো গৰাকী আছে তেওঁ ভৰিব লাগিব পাৰে 25000 টকা পৰ্যন্ত লগতে হ'ব পাৰে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড হয় আপুনি যদি ভাৰতবৰ্ষত যিকোনো গাড়ী মটৰ চলাই তেনেহলে এই ভিডিওটো আপোনালোকে কাইন্ডলি কমপ্লিট কৰি চাব কাৰণ কি এই ভিডিওটোতে মই গুটেখিনি সবিশেষ আপোনালোকক জনাম ফ্ৰেণ্ডছ এখিনিতে মই কৈ থওঁ আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি দিয়ক আৰু যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিয়ক তাতে অল যোনটো বাটন আহিব সেইটো আপোনালোকে সিলেক্ট কৰি দিব আগন্তুক দিনত মই যেতিয়াই নতুন ভিডিওজ আপোনালোকৰ কাৰণে লৈ আনিম সেই নোটিফিকেশনটো ডাইৰেক্টলি আপোনাৰ মোবাইলত গুচি যাব Friends, ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা উদাহৰণ দিব বিচাৰিছো যে যোৱা 1 তাৰিখে আমি গম পাইছিলো যে গুৰগাঁৱত এজন ব্যক্তিয়ে তেওঁ নিজৰ স্কুটাৰত গৈ আছিল হেতু সময়তে তেওঁ চেকিংৰ কাৰণে ৰখুৱা হ'ল আৰু তেওঁ যেহেতু একো ডকুমেন্ট প্ৰভাইড কৰিব নোৱাৰিলে লগতে তেওঁ পিন্ধা নাছিল হেলমেট হেতুৰ বাবদ তেওঁ ভৰিবলগীয়া হ'ল 23000 টকা লগতে তেওঁৰ যোনখন স্কুটাৰ আছে সেইখন ইম্পাউণ্ড কৰা হ'ল Friends, এই ভিডিওটোতে মই যিমানখিনি ডিটেইলছ আপোনালোকৰ লগত শেয়াৰ কৰিব পাৰো মই কৰিম আপোনালোকে কাইন্ডলি মোৰ এই ভিডিওটো কমপ্লিট চাব যদি এই ভিডিওটো আপোনালোকে চাই ভাল পায় তেনেহলে লাইক এটা কৰি দিব আৰু নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰি দিব ৰাস্তাত যিকোনো সৰু ডাঙৰ ট্ৰাফিক আইন নমনাৰ বাবদ ভৰিবলগীয়া হ'ব পাৰে 500 টকা যোনটো আগতে আছিল 100 টকা আৰু যদি ট্ৰাফিক অফিচাৰজনৰ আদেশ নামানে কোনোবাই আৰু বা তেওঁক অমান্য কৰে তেনেহলে ভৰিব লাগিব পাৰে 2000 টকা পৰ্যন্ত যোনটো আগতে আছিল 500 টকা আৰু যদি কোনোবা 18 বছৰৰ তলত যদি গাড়ী চলাই পেলাই দুৰ্ঘটনাত পতিত হয় তেনেহলে সেই গাড়ীখনৰ গৰাকী নাইবা তেওঁৰ অভিভাৱকে ভৰিব লাগিব পাৰে 25000 টকা পৰ্যন্ত লগতে হ'ব পাৰে 3 বছৰৰ কাৰাদণ্ড প্ৰায় ৰাস্তাত দেখা পাওঁ ওভাৰ স্পিডিং যদি কোনোবাই কৰে ওভাৰ স্পিডিং তেওঁ ভৰিব লাগিব পাৰে 2000 টকা লগতে কোনোবাই যদি কৰে ৰেছ ড্ৰাইভিং তেওঁ ভৰিব লাগিব পাৰে 5000 টকা আৰু যদি কোনোবাই যদি প্ৰপাৰ ডকুমেন্টছৰ অবিহনে গাড়ী চলাইছে তেওঁ ভৰিব লাগিব পাৰে 5000 টকা আপুনি যদি লৰালৰিত আছে আৰু ঘৰতে পাহৰি গৈছে আপোনাৰ গাড়ীৰ নথিপত্ৰ এনেহলে আপোনালোকে এবাৰ ভাবা উচিত কাৰণ কি সেই মুহূৰ্তত যদি আপোনাক ৰাস্তাত ট্ৰাফিক অফিচাৰ এজনে ধৰে আপুনি তেওঁক ভৰিব লাগিব পাৰে 5000 টকা পৰ্যন্ত আৰু আমি প্ৰায় দেখা পাইছো যে ৰাজপথত বিশেষকৈ কি হৈছে আজিকালি ওভাৰ স্পিডিং আৰু ৰেছ ড্ৰাইভিংৰ কেसेছ বাঢ়ি গৈছে আৰু আপোনালোকে যদি তেনেকুৱা কৰোতে ধৰা পৰে তেনেহলে আপোনালোকে ভৰিব লাগিব পাৰে 5000 টকা পৰ্যন্ত আমি সৰুৰ পৰা দেখি আহিছো যে ইণ্ডিয়াত যোনখিনি কমাৰ্শিয়েল ভেহিকল আছে সেইখিনিত ওভাৰলোডিংৰ এটা পৰম্পৰা চলি আহিছে আৰু এতিয়া যদি তেনেকুৱা কৰাত যদি কোনোবা ধৰা পৰে তেনেহলে ভৰিব লাগিব 20000 টকা আৰু যদি কোনোবা প্যাসেঞ্জাৰ ভেহিকলত যদি ওভাৰলোডিং কৰা হয় তেনেহলে পাৰ প্যাসেঞ্জাৰ 1000 rupees কে তেওঁলোকে ভৰিব লাগিব পাৰে Friends, আমি সকলোৱে গাড়ী চলাও কিন্তু প্ৰায় আমি গাড়ীৰ সিট বেল্ট লগাব পাহৰি যাওঁ আৰু এতিয়া যদি তেনেকুৱা কৰাত যদি আমি ধৰা পৰো তেনেহলে আমি ভৰিব লাগিব 1000 টকা পৰ্যন্ত লগতে যদি আমি হেলমেট নিপিন্ধাকে যদি দুচকীয়া বাহন চলাও তেতিয়াও আমি ভৰিব লাগিব পাৰে 1000 টকা পৰ্যন্ত মাদক দ্ৰব্য সেৱন কৰি যদি ফাৰ্স্ট টাইম কোনোবা ধৰা পৰে তেনেহলে তেওঁ ভৰিব লাগিব পাৰে 10000 টকা পৰ্যন্ত লগতে তেওঁ 6 মাহৰ কাৰাদণ্ড হ'ব পাৰে আৰু যদি সেকেন্ড টাইম তেওঁ ধৰা পৰে তেওঁ ভৰিব লাগিব 15000 টকা ফাইন লগতে তেওঁ 2 বছৰৰ কাৰাদণ্ড হ'ব পাৰে আৰু লগতে তেওঁৰ যোনখন লাইসেন্স আছে সেইখন ৰিভোক হ'ব পাৰে যদি কোনোবাই ইমাৰ্জেন্সি ভেহিকলক সাইড নেদিয়ে ধৰিলক এম্বুলেন্স নাইবা ফায়াৰ সাৰ্ভিসেছৰ ভেহিকলত যদি সাইড নেদিয়ে যোনটো আমি ভাৰতবৰ্ষত প্ৰায় দেখা পাওঁ তেনেহলে সেই ব্যক্তিজন সেই বাহনৰ গৰাকীজনে ভৰিব লাগিব পাৰে 10000 টকা পৰ্যন্ত ফাইন Friends, এই গুটে টপিকটো এটা ডিবেটেবল টপিক হয় আপোনালোকে যদি মোৰ কথাৰ পৰা একমত নহয় আপোনালোকে তলত কমেন্ট বক্সত জনাব পাৰে কিন্তু মোৰ এই ভিডিওটো বনোৱাৰ এটাই উদ্দেশ্য আছিল যে মোৰ এই ভিডিওটো চাই যদি এজন বা দুজন ব্যক্তিও যদি ৰাস্তা যদি ট্ৰাফিক ৰুলছখিনি মানি চলে তেনেহলে হেতু এটা আমাৰ সোসাইটিৰ কাৰণে এটা শুভ লক্ষণ হ'ব Friends, মোৰ এই ভিডিওটো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো until next time take good care of yourselves bye bye